স্বাধীনতা দিৱসৰ ভাষণ। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই দিনটোতে ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দুষাৰি ক'বলৈ লৈছোঁ। যদিহে কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰিব। আজি আমাৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, কাৰণ 1947 চনৰ আজি এই 15 আগষ্ট দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছোঁ। আজি 15 আগষ্ট 2025 আমাৰ দেশৰ ৭৯ সংখ্যক স্বাধীনতা বৰ্ষ আৰু আমি সকলোৱে বিদ্যালয়ত সমবেত হৈ এই উদযাপনত অংশগ্ৰহণ কৰিছোঁ। আমি সকলোৱে এই বিশেষ দিনটো উদযাপন কৰাৰ কাৰণ হ'ল দেশ আৰু মাতৃভূমিৰ প্ৰতি মৰম আৰু ভালপোৱা। আমি এই গুৰুত্বপূৰ্ণ দিনত সেইসকল মহান স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰিব লাগিব, যিয়ে আমাক আজি এই ভাৰত মাতৃক স্বাধীন কৰি আমাক জীয়াই থকাৰ সুযোগ দিছে। আমি এদিনতেই স্বাধীনতা পোৱা নাই। ইয়াৰ আঁৰত এক দীঘলীয়া সংগ্ৰাম আছে, য'ত বহু স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন ত্যাগ কৰিছে আৰু সেয়ে আমি সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। এইখিনি কৈয়ে মোৰ চমু ভাষণৰ সামৰণি মাৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ।